खुलुमबाय नमस्कार मैं अरूप कुमार दे एक्सिक्यूटिव मेम्बर अफ बीटीआर हेल्थ एंड फैमिली वेलफेयर डिपार्टमेंट आपनालोके जाने जे आमार 2टा बছर कमप्लीट हबलै गई आछे 2 year सेलिब्रेशन वी आर गोइंग टू सेलिब्रेट 2 year सेलिब्रेशन अफ बीटीआर गवर्नमेंट जेटु आमार पिच जार्नी अफ बीटीआर तो मैं मोर डिपार्टमेंट हेल्थ डिपार्टमेंटर এই 2টা বছৰত কি কাম কৰিলোঁ অলপ ৰাইজে জানিব লাগে तो সেইমতে আজি আপোনালোকৰ ওচৰত মই মোৰ হেল্থ ডিপাৰ্টমেণ্ট হৈ পেলাই কিছুমান কথা মই আপোনালোকক জনাব বিচাৰিছোঁ বিটিআৰ বাকী ৰাইজ যে যেতিয়াৰ পৰা আমি চৰকাৰ বনাইছোঁ তেতিয়াৰ পৰা আমি চাবলৈ পাইছোঁ যে যিমান আমাৰ হেল্থ ইনষ্টিটিউট আছে যেনেকুৱা ধৰক CHC PHC ষ্টেট ডিস্পেন্সাৰী সাব সেন্টাৰ্ছ আদি কৰি ধৰি বিভিন্ন যিবিলাক আমাৰ হেল্থ ইনষ্টিটিউট আছে বহুত বেয়া অৱস্থা আছিলে तो जेतियार पर आमी प्रमोद बड़ो डांगरिया नेतृत्व बीटीआर सरकार आमी गठन करिलु बीजेपी और यूपीपीएल जो मित्रता सरकार जेतिया आमी बनालु तेतियार पर प्रत्येक गराकी EM गराकी निजा निजा डिपार्टमेंटत विभिन्न काम करि आइছে तो हेमते मोर हेल्थ डिपार्टमेंटत आजिर दिनत जी 2टा बছर এই 2টা বছৰৰ ভিতৰত বিভিন্ন সাব সেন্টাৰত বিভিন্ন স্টেট ডিস্পেন্সাৰীত বিভিন্ন CHCত ডক্টৰ কোৱাৰ্টাৰ কাৰ ধৰি ইনফ্ৰাষ্ট্ৰাকচাৰ ধৰি পেলাই বিভিন্ন ঠাইত বিভিন্ন কাম ইতিমধ্যে চলি আছে আৰু যি 3টা ফাইনান্সিয়েল ইয়াৰ আমাৰ আছে সেই 3টা ফাইনান্সিয়েল ইয়াৰতো আমি বহুত আমি স্কিম আমি প্ৰজেক্ট হাতত লৈছোঁ যেনেকৈ আমি চৰকাৰ হোৱাৰ পিছত আমি এম্বুলেন্স প্ৰকিউৰ কৰিছোঁ আমি এম্বুলেন্স দিয়াৰ লগে লগে যিবিলাক ইনষ্টিটিউট মেচিনাৰীৰ অভাৱ আছিলে ক'ত বা এক্সৰে মেচিন ক'ত বা CT স্কেন মেচিন ক'ত বা আপোনাৰ আল্ট্ৰাসাউণ্ড মেচিন আমি বিভিন্ন 5টা ডিষ্ট্ৰিক্টত তামুলপুৰ জিলাকে ধৰি পেলাই বিভিন্ন ডিষ্ট্ৰিক্টত বিভিন্ন ইনষ্টিটিউট আমি সাফিচিয়েণ্ট আমি মেচিনাৰী আমি প্ৰকিউৰ কৰিছোঁ তো সেইমতে আজিৰ দিনত দেখা পাইছোঁ যে বা ৰাইজে দেখা পাই আছে যে বহুত চেঞ্জ এটা আহিছে আৰু আগন্তুক দিনত বহুত কৰিব লগা আছে আপোনালোকে জানে যে ইতিমধ্যে আমাৰ BTCৰ 2টা জিলাত মেডিকেল কলেজৰ এটা কলেজ মেডিকেল কলেজ ইতিমধ্যে হ্যাক হবলৈ গৈ আছে অতি সোনকালেই মেডিকেল কলেজ ৰাইজৰ মাজত মুকলি কৰি দিয়া হ'ব আৰু এখন মেডিকেল কলেজ যেটো নাকি তামুলপুৰ জিলাত আপোনাৰ মেডিকেল কলেজ আধাৰশিলা নিৰ্মাণ হৈ গ'ল ভূমিপূজন হৈ গ'ল অতি সোনকালে কাম নিৰ্মাণ হ'ব মই ভাবো যে 2টা মেডিকেল কলেজ বিটিআৰ বাকী ৰাইজৰ কাৰণে বিৰাট এটা লাভান্বিত এটা মানে ডাঙৰ এটা মুনাফাজনক মানে সুবিধাজনক এটা ৰাইজৰ বেনিফিট হ'ব কাৰণ আমি যেতিয়া ডাঙৰ ডাঙৰ বেমাৰত আমি পৰিণত হওঁ তেতিয়া ক'ত বা ভেলুৰ চেন্নাই এপেলো বা কেতিয়াবা এইমছত যাব লগা হয় কিন্তু BTCত ইমান দুখীয়া দৰিদ্ৰ পৰিয়াল ব্যক্তিসকল আছে যে তেওঁলোকক যাব নোৱাৰে তেওঁলোক ফাইনান্সিয়ালি এফৰ্ট দিব নোৱাৰে তো এই মেডিকেল কলেজটো হোৱাৰ পিছত এই 2টা কলেজ হোৱাৰ পিছত এই আপোনাৰ কোকৰাঝাৰ চিৰাং আৰু বাক্সা তামুলপুৰ ওদালগুৰিৰ মানুহবিলাক আহি ট্ৰিটমেণ্ট ল'ব পাৰিব আৰু 2 নম্বৰ আমি অতি সোনকালে টেলিমেডিচিনৰ কাম আৰম্ভ কৰিবলৈ গৈ আছোঁ আৰু টেলিমেডিচিনটো আমি আৰম্ভ কৰাৰ লগে লগে মই ভাবো বিটিআৰ বাকী ৰাইজ অন্তত দুখীয়া পৰিয়ালৰ ৰাইজবিলাকে এই সুবিধাটো মানে পালে অত্যন্ত লাভান্বিত হ'ব আৰু এটা কথা মই আপোনালোকক জনাই দিব বিচাৰিছোঁ যে আপোনাৰ হেল্থৰ যেটো আমি মেইন হেৰি দিছোঁ যে MLA সকল আমাৰ BTCৰ MLA সকল অসম চৰকাৰৰ পৰা তেওঁলোকৰ নিজা নিজা সমষ্টি মেইনটেইন কৰিবৰ কাৰণে চৰকাৰীভাৱে টকা পাই থাকে তো সেইমতে আমাৰ MCLA সকলে মানে বিমাৰী ব্যক্তিসকল যিবিলাক সমষ্টি নিজা নিজা সমষ্টি আছে সেই মানে সমষ্টিবিলাকত মানে অন্তত মানে 200টা পৰিয়াল বা 200টা পেশেন্টক যাতে আৰ্থিকভাৱে সহায় কৰিব পাৰে হেতু আমি ইতিমধ্যে প্ৰকল্প হাতত লৈছোঁ অতি সোনকালে এইটো ৰাইজৰ মাজত দি দিয়া হ'ব যোনে যোনে ৰোগত আক্ৰান্ত হৈছে আমি যিমানই পাৰোঁ BTC চৰকাৰৰ পৰা 10,000 15,000 20,000 50,000 আমি প্ৰত্যেক সমষ্টিত প্ৰত্যেক মানে আমাৰ MCLA সকল আমাৰ চৰকাৰৰ MCLA সকলক আমি হেতু মুকলি কৰি দিম যিনো হওক 2টা বছৰ খুব ভালে ভালে আমি চৰকাৰ চলালোঁ বহুত সাকসেসফুল হ'ল আৰু এইটো আমাৰ কথা নহয় ৰাইজৰ কথা আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দুদিনমান আগতে যেতিয়া এই আপোনাৰ কোকৰাঝাৰত ডাঙৰ গণসভা হ'ল তাতেও তেওঁ ব্যক্ত কৰিছে তামুলপুৰ জিলাত যেতিয়া মেডিকেল কলেজ আধাৰশিলা স্থাপন হ'ল বা ভূমিপূজন হ'ল তেতিয়াও তেওঁ নিজে ধুনীয়াকৈ ব্যক্ত কৰিছে যে BTCৰ যে ৰাইজৰ মাজত যে উন্নয়নৰ বানপানী বা বন্যা বহি আছে সেইটো সঁচাকৈ শলাগ লোৱা সেইকাৰণে মই সকলোকে মানে অনুৰোধ জনাইছোঁ যে ৰাইজ আমাক সহযোগ লাগে আমি আকৌ 3টা বছৰ যেটো পাম সেই 3টা বছৰত আমি ধুনীয়াকৈ কাম কৰিম আৰু হেল্থৰ স্পেশালি আৰু এটা হেৰি যে আমি স্পেশালি আমি নজৰ দিছোঁ মেটাৰনেল যেটো আমাৰ MNR যেটো বহুত মাতৃসকলে আপোনাৰ
কি দেখা পাওঁ যে যেতিয়া মানে ডেলিভাৰীৰ টাইম আহে তেতিয়া বহুত গৰ্ভৱতী মহিলা বা মাতৃসকল প্ৰাণ দিব লগা হয় কিছুমান কাৰণবশতঃ কিন্তু অহা দিনত যাতে কোনো গৰ্ভৱতী মহিলাসকলেও প্ৰাণ দিব লগা নহয় মাতৃসকলৰ যাতে প্ৰাণ নাযায় বা যিবিলাক শিশু জন্ম লোৱাৰ পিছত মৰিব লগা হয় প্ৰাণ যাব লগা হয় সেইবিলাক শিশুৰ যাতে প্ৰাণ যাব নলগা হয় সেইমতে আমি চৰকাৰে কিছুমান আমি ষ্টেপ উদ্যোগ লৈছোঁ যি নহওক বেছি মই নকওঁ এই 2টা বছৰ প্ৰত্যেকটা ডিপাৰ্টমেণ্টৰ প্ৰত্যেকগৰাকী সন্মানীয় EM-বিলাক সকলে নিজে নিজে কাম কৰি আছে প্ৰমোদ বড়ো ডাঙৰীৰ নেতৃত্বত আশা ৰাখিছোঁ অহা 3টা বছৰ যে আমি পাই আছোঁ সেই 3টা বছৰৰ খুব ধুনীয়াকৈ ভালকৈ BTC মানচিত্ৰটো আমি চেঞ্জ কৰিম যি মানচিত্ৰটো আমি আগতে দেখা পাইছিলোঁ যিটো 17টা বছৰত হোৱা নাছিলে আগৰ চৰকাৰৰ সময়ত এতিয়া 2টা বছৰত মই ভাবোঁ যে 25% আমি প্ৰগ্ৰেছ কৰিছোঁ আৰু আউট অফ 3 ইয়াৰ্ছ আমি যি সময় পাম যি আঁচনি পাম যি ফাইনেন্সিয়েল আমি সহায় পাম অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰ বিভিন্ন হেডৰ পৰা এই হেড দি আমি BTR খন আগবঢ়াই লৈ যাম নমস্কাৰ খুলুমবাই থেংক ইউ